নিবনুৱাৰ বাবে বিজ্ঞাপন এই মুহূৰ্তত জনাই আছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো শীঘ্ৰে 10,000 নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে এটা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা ডিসেম্বৰত বৃহৎ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব হিমন্ত চৰকাৰে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো 10,000 খালি পদ পূৰণ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ আৰু ডিসেম্বৰত বিজ্ঞাপন প্ৰকাশ কৰিব বুলি উল্লেখ কৰিলে ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা হ'ব ফৰেষ্ট বেটেলিয়ন আৰু ফৰেষ্ট বেটেলিয়নতো নিযুক্তিৰ জোজা চলাইছে হিমন্ত চৰকাৰে ৰাজ্য চৰকাৰৰ এটা বৃহৎ ঘোষণা 10,000 নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে লাখ লাখ নিবনুৱালৈ সুখবৰ শীঘ্ৰে 10,000 নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে এই মুহূৰ্তত জনাইছে এটা খুবেই গুৰুত্বপূৰ্ণ